9 বার হারিছে ইলেকশনত 9 বার হারা মানুহবিলাকে আমাক তেনেকুৱা কোৱাৰ কোনো অধিকাৰ নাই। এই মৰেল কাৰেজ ক'ত পালে? কণ্টেষ্ট নাই, কোকৰাঝাৰৰ কণ্টেষ্ট নাই। আমি মুছলিম ভাইসকলেও কৈছে আমি 80% ভোট দিম, সান্তালী মানুহ আদিবাসীসকলেও কৈছে আমি ইমানেই দিম। সব জাতি গোষ্ঠী কৈছে বেলেগ দল নাই, খালি নাঙ্গল নাঙ্গলৰ জিকাটো 100% নিশ্চিত। आंखौ 1 नं क'क्राझार लकसभा बिसायख'थिनि बिजाथि महरै सायख'नायनि थाखाय आं हाग्रामा महिलारि BPFनि बिबानगिरिफोर आरो गासै रायजो राजाफोरखौ साबायखर बावो। खाम्फा बरगयारि। बर', मुस्लिम, गार', राभा, आदिबासि, नेपालि बायदि बायदि रावनि हारि माहारिफोरा फैनानै दिनैनि हाबाफारियाव बाहागो लाफैदों आरो बिथांमोननि नोजोराव खालि BPF हानजाल' दं, गुबुन हानजा गैला। पर्बतजरा डिस्ट्रिक्ट BPF कमिटिनि बानजायनायाव टिपकाइनि BPF मावखुलियाव खुंजानाय फेलिसिटेशन हाबाफारियाव बाहागो लानानै खाम्फा बरगयारिया खौरांगिरिनि सिगाङाव बुङो, जाय UPPLनि दैदेनगिरिफोरा आंखौ जेनखानायसो होननानै बुंदों। बिसोरो 9 बार जेननानै फैनाय सुबुं। बारे बारे जेननाय सुबुंफोरा आंखौ बिदि बुंनो मोन्थाय गैया। खाम्फा बरगयारि। BPF দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আগন্তুক নিৰ্বাচনৰ কাৰণে। মই হাগ্ৰামা মহিলাৰী আমাৰ সভাপতি আৰু সমূহ BTC-বাসী আৰু BPF-ৰ নেতৃবৃন্দসকলক মই ধন্যবাদ দিছোঁ। এইটো মোৰ প্ৰথম নহয় পৰ্বতজৰা মই অলপ আগত বগৰীবাৰী এফালে মই মিটিং কৰি আহিছোঁ। ইয়াত প্ৰথমবাৰৰ কাৰণে প্ৰচাৰৰ কাৰণে মই আহিছোঁ। আহি পেলাই দেখা পালোঁ ইয়াৰ গাৰো, ৰাভা, আদিবাসী, মুছলিম, বড়ো, বঙালী, হিন্দীভাষী, নেপালী যিমানবোৰ জাতি গোষ্ঠী আছে সকলোৱে দলে বলে আহি পেলাই পাৰ্টিচিপেট কৰিছে আৰু সকলোৱে কৈছে এইবাৰ বেলেগ প্ৰাৰ্থী নাই। মুছলিম ভাইসকলেও কৈছে আমি 80% ভোট দিম, সান্তালী মানুহ আদিবাসীসকলেও কৈছে আমি ইমানেই দিম। সব জাতি গোষ্ঠী কৈছে বেলেগ দল নাই, খালি নাঙ্গলৰ জিকাটো 100% নিশ্চিত। মই এবাৰহে হাৰিছোঁ আৰু কেনেকৈ হাৰিছে সেইটো চব মানুহে জানে। BTC প্ৰশাসনৰ পৰা আৰম্ভ কৰি আমাৰ ওপৰত যেনেকৈ অত্যাচাৰ কৰি পেলাই ৰেগিং কৰি পেলাই আমাৰ ভোটাৰসকলক ভোট চেণ্টাৰৰ পৰা মাৰি পিটি খেদি পেলাই সিহঁতে কেনেকৈ ৰেগিং কৰি পেলাই জিকিছে এই ইতিহাসটো আমাৰ কৰ্মীসকলৰ মনত আছে। ইয়াৰ কাৰণে আগন্তুক নিৰ্বাচনৰ ইয়াক নেতৃত্ব দিব তেখেতসকলে। যিসকলে কৈছে মোক হাৰা মানুহ বুলি কৈছে তেখেতসকলে 9 বাৰ হাৰিছে, 9 বাৰ। UPPL PCDR ডাবল P নামটো আপোনালোকৰ নিশ্চয় মনত আছে। 9 বাৰ হাৰিছে ইলেকশ্যনত। 9 বাৰ হাৰা মানুহবিলাকে আমাক তেনেকুৱা কোৱাৰ কোনো অধিকাৰ নাই। এই মৰেল কাৰেজ ক'ত পালে? কিয় ৰিগিং কৰি কিয় জেলা চল? আমাৰ BPF-ৰ নিচিনা UPPL নহয়। BPF-ৰ বৃহৎ এটা দৃষ্টিভংগী লৈ পেলাই আমি ৰাজনীতিত সোমাইছোঁ। অসমবাসীৰ লগত আলোচনা কৰি পেলাই আগন্তুক আমাৰ দেশৰ ভৱিষ্যত কি হ'ব লাগে সেইটো চিন্তা কৰি পেলাইহে বৰপেটা আৰু শোণিতপুৰত কেণ্ডিডেটছৰ দিয়া হৈছিল। গতিকে আগন্তুক দিনত আপোনালোকে দেখিব UPPL-ৰ নেতাসকলে উপলব্ধি কৰিব যে BPF দল কিমান মানে বৃহৎ এটা উদ্দেশ্য লৈ পেলাই দল গঠন কৰিছে আৰু তেখেতসকলৰ দৃষ্টিভংগী কেনেকুৱা। আপোনালোকক ওদালগুৰি আৰু কোকৰাঝাৰ ৰাইজে যদি দুটা সমষ্টিতো আমি জিকিম। জিকাৰ পিছত আপুনি কাক সমৰ্থন কৰিব? NDA কৰিব না ইণ্ডিয়া? আমি এতিয়ালৈকে কৈ আছোঁ আপোনালোকক যে আমি না BJP পাৰ্ট না কংগ্ৰেছৰ পাৰ্ট। আমি মাজত অকলে নিজাববীয়াকৈ ছিংগল হেণ্ডেড দি এই ইলেকশ্যনখন আমি যুঁজিছোঁ। জিকি যোৱাৰ পিছত ইয়াৰ ওপৰত আমাৰ পৰিস্থিতি ভৱিষ্যত চাই পেলাই আলোচনা হ'ব নেতৃবৃন্দৰ মাজত। আনুষ্ঠানিকভাৱে UDF ঘোষণা কৰা নাই যদিও আপোনালোকক কিন্তু UDF ভিতৰে সহায় কৰাৰ কথা এই কথাবোৰ যিয়ে কয়, এই কথাটো যিয়ে কয় এই আকৌ কয়। আপুনি সেই কথাটো সুধিছে যোৱাকালি আপুনি সেইবোৰ কথাটো কৈছিলে যে আপোনালোকে দিল্লীত কিয় যায়, BJPৰ লগত মিলিত হ'বৰ কাৰণে দিল্লীত গৈছে বুলিও কয়। দুটা হেৰি কিবা দুমুখীয়া কথা সোধে, দুমুখীয়া কথা কয় বহুত মিডিয়াৰ মানুহবিলাকে। দিল্লীত গ'লে BJPৰ চামিল হৈছে বুলি কয়, গুৱাহাটীত গ'লে
কংগ্ৰেছৰ লগত চামিল হৈছে বুলি কয় কোনোবা দলৰ নেতাসকলে কৰ্মীসকলে আমাৰ দলত জইন কৰিলে মিটিঙত আহিলে AIUDF হৈছে বুলি কয় এইটো কি কথা আমি সবৰ লগত আছোঁ আমি কংগ্ৰেছত ভাল পাওঁ BJPত ভাল পাওঁ AIUDF ভাল পাওঁ আমি CPM CPI AGP আম আদমি আমাৰ ৰাইজৰ দল সবকে আমি ভাল পাওঁ আমি ইয়াৰ কাৰণে এপিল কৰি আছোঁ অনুৰোধ কৰি আছোঁ সবে BTCৰ ভৱিষ্যতৰ কাৰণে সবে BJP AGP কংগ্ৰেছ AIUDF যিমান দল আছে BPFক সমৰ্থন কৰক 12 তারিখে সন্ধান ব্রহ্ম ইউপিপিএল যোগদান ঘোষণা করেছে কি করেছে 12 তারিখে সন্ধান ব্রহ্ম ইউপিপিএল যোগদান করিব এইটো তেখেতৰ ব্যক্তিগত সিদ্ধান্তটো তেখেতে ৰাজনীতি অধিকাৰত সাব্যস্ত কৰিব বিচাৰিছে ফ্যাক্টর কি হবে কার লগত কন্টেস্ট হবে কণ্টেষ্ট নাই কোকৰাঝাৰৰ কণ্টেষ্ট নাই আমি কি হে বকুল মোক চোক উফন্দা আহিছা যে তোৰ কামটো মানে আজিও নহ'ল ন নহ'লো আৰু নহ'ব যেন লাগিছে দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয় তাতে গৈ একো আও ভাৱে নাপাওঁ ঠিকেই কৈছ এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া তই জাননে এটা এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে ৰাইজে ভোট দিছিল নহয় তাঁত বাতি কৰি থাকক এতিয়া তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে অকৰ্মণ্য নেতাক আঁতৰ কৰক নাঙলৰ ছবিত ভোট দিয়ক 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ